18 জুলাইৰ পৰা আৰম্ভ হৈছে শাওণ মাহ। 19 বছৰৰ পাছত এইবাৰ শাওণ মাহত পৰিছে মল মাহ। হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে শাওণ মাহটো হৈছে এটা অতিকৈ পবিত্ৰ মাহ। এই মাহতেই শিৱক আৰাধনা কৰে প্ৰত্যেকজন ভক্তই। শাস্ত্ৰ অনুসৰিও শাওণ মাহত বিবাহিতা মহিলাৰ বাবেও বিশেষ মহত্বপূৰ্ণ তথা এটা পবিত্ৰ মাহ বুলি ধৰা হয়। এই সময়তেই বিবাহিত মহিলাই কেইটামান নিয়ম মানি চলিলে সংসাৰ সুখৰ হয় বুলি বিশ্বাস কৰা হয়। লগতে পৰিয়ালত কোনো অশান্তি নাইবা দুৰ্ভাগ্য নাহে বুলিও জ্যোতিষ শাস্ত্ৰই দাবী কৰে। কিন্তু কি নিয়ম মানি চলিব লাগিব এই কেইগৰাকী গৃহিণীয়ে তথা এই মাহটোত অৰ্থাৎ শাওণ মাহত গৃহিণী এগৰাকীয়ে কেনেধৰণৰ নিয়মসমূহ মানি চলিব লাগিব সেই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টি আপোনালোকৰ মাজলৈ যুগুত কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, আস্থা কৃষ্ণৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে পবিত্ৰ শাওণ মাহৰ বিষয়ে দুআষাৰমান আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। সঠিক পদ্ধতিৰে আপুনি শাওণ মাহত পূজা কৰিবলৈ চেষ্টা কৰক। শাওণ মাহত বিবাহিত মহিলাসকলে সঠিক পদ্ধতি মানি যদিহে মহাদেৱক আৰাধনা কৰে তেনেহ'লে তেওঁলোকৰ ঘৰলৈ সুখ শান্তি আহে বুলি বিশ্বাস কৰা হয়। স্বামীৰ সুখ সৌভাগ্য বৃদ্ধি পায় তথা স্বামীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শাওণ মাহৰ সোমবাৰসমূহত বিশেষকৈ বিবাহিত মহিলাসকলে পুৱা টোপনিৰ পৰা উঠিয়েই গা পা ধুই শিৱ মন্দিৰলৈ যাব লাগে। তাতে আপোনালোকে গাখীৰ, ঘিউ, গংগাজল আৰু মৌ মিহলাই বেলপাত দি শিৱলিংগত অভিষেক কৰিব লাগে। এই মিশ্ৰণক পঞ্চামৃত বুলিও কোৱা হয়। বিবাহিত মহিলাসকলে এই সময়ত দুগ্ধজাত সামগ্ৰী তথা ফল তথা সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিলে ভাল। শিৱৰ আটাইতকৈ প্ৰিয় শাওণ মাহত প্ৰত্যেক দিনেই মহাদেৱৰ পূজা কৰিলে আশীৰ্বাদ লাভ কৰিব। বিবাহিত মহিলাই এই সময়ত প্ৰত্যেক দিনেই ঘৰত শিৱলিংগত পূজা আগবঢ়াওক। আৰু যদিহে আপোনাৰ নিজৰ ঘৰত শিৱলিংগ নাই তেনেহ'লে আপুনি যিকোনো শিৱ মন্দিৰলৈ গৈ শিৱৰ ওচৰত পূজা আগবঢ়াব পাৰে। মহাদেৱ আৰু পাৰ্বতীক আপোনালোকে পূজা কৰক তথা শিৱ মন্ত্ৰ পাঠ কৰিবলৈ নাপাহৰিব। মংগলা গৌৰী ব্ৰত। বহুলোকে ব্ৰতৰ কথা জানিব বিচাৰে। শাওণ মাহৰ মঙলবাৰ কেইটাত আপোনালোকে মংগলা গৌৰী ব্ৰত পালন কৰিব পাৰে। এই ব্ৰত বিবাহিত মহিলাসকলে পালন কৰিলে অত্যন্ত শুভ বুলি কোৱা হয়। এদিন উপবাসে থাকি অইন কোনো বিবাহিত মহিলাক প্ৰসাধন সামগ্ৰী উপহাৰ দিব লাগে। ইয়াৰোপৰি বিবাহিত মহিলাই হাতত মেহেন্দি লগাব পাৰে তথা স্বামীৰ মংগল কামনা কৰি আপোনালোকে মঙলবাৰৰ দিনটোত এই ব্ৰত ৰাখিব পাৰে। শিৱলিংগৰ বিধিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। শাস্ত্ৰ অনুসৰি বিবাহিত মহিলাসকলে শিৱলিংগ স্পৰ্শ কৰা উচিত। শাওণ মাহত আমিষ আহাৰ তথা পিঁয়াজ, নহৰু, কেঁচা গাখীৰ ইত্যাদি বৰ্জন কৰা উচিত। দৰিদ্ৰক সেৱা। শাওণ মাহত যদিহে আপুনি দৰিদ্ৰক সেৱা কৰে তেনেহ'লে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। এই সময়ত অভাৱীসকলৰ মুখত খাদ্য তুলি দিবলৈ চেষ্টা কৰক তথা সামাজিক কাম কাজত আত্মনিয়োগ কৰিলে আপোনাৰো সংসাৰ সুখ সমৃদ্ধিৰে ভৰি পৰিব। বন্ধু বান্ধৱীসকল, যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে আৰু এতিয়াও লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। শিৱ মন্ত্ৰ জপ কৰি ভগৱান শিৱক সন্তুষ্ট কৰাটো অতিকৈ সহজ বুলি জনা যায়। 33 কোটি দেৱতাৰ ভিতৰত হিন্দু ধৰ্মত আটাইতকৈ সোনকালে সন্তুষ্ট হোৱা ভগৱান তথা আটাইতকৈ সোনকালে সন্তুষ্ট হোৱা দেৱতাক শিৱ বুলিয়েই জনা যায়। আৰু আটাইতকৈ সোনকালে খং উঠা দেৱতাও হৈছে মহাদেৱেই। গতিকে আপোনালোকে শিৱ পূজা কৰাৰ সময়ত কিছুমান কথা বিশেষভাৱে লক্ষ্য ৰাখিব। সেইবাবে তেওঁক ভোলেনাথ বুলিও জনা যায়। জ্যোতিষৰ মতে ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ এগিলাচ পানীও যথেষ্ট। ভগৱান শিৱৰ প্ৰিয় বস্তু অৰ্পণ কৰিলে তেওঁৰ আশীৰ্বাদ পোৱা যায়।
কোৱা হয় যে শাওণ মাহ তথা শাওণৰ সোমবাৰ দুয়োটাতে ভোলেনাথৰ বাবে অতিকৈ প্ৰয়োজন তথা ভোলেনাথৰ অতিকৈ প্ৰিয়। সেইবাবেই শাওণ মাহত অহা সোমবাৰৰ গুৰুত্ব বহুগুণে বাঢ়ি যায়। ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ ভক্তসকলে তেওঁলোকৰ পূজা পাতল কৰিছে তথা তেওঁলোকৰ পূজা পাতল কৰে। কিন্তু মন্ত্ৰ জপ অবিহনে দেৱতাৰ পূজা অসম্পূৰ্ণ বুলিও গণ্য কৰা হয়। তেনে পৰিস্থিতিত জ্যোতিষত এনেধৰণৰ 5টা কাৰ্যকৰী মন্ত্ৰ কোৱা হৈছে, যাৰ দ্বাৰা ভক্তসকলে সকলো বিপদ দুখৰ পৰা মুক্তি লাভ কৰিব। ইয়াৰ লগতে ভগৱান শিৱৰ কৃপাও লাভ কৰিব। আপুনি যদিহে এই মন্ত্ৰকেইটা নাজানে তেনেহ'লে নিশ্চয়কৈ আপুনিও এই মন্ত্ৰকেইটা জপ কৰিব পাৰে। শিৱৰ আটাইতকৈ প্ৰিয় মন্ত্ৰৰ ভিতৰত 5টা মন্ত্ৰ আছে আৰু সেইকেইটাৰ প্ৰথম মন্ত্ৰটো হৈছে ওম নমঃ শিৱায়, দ্বিতীয়তে হৈছে নীলা ডিঙিৰ প্ৰমাণ, তৃতীয়তে পৰ্বতী পতাই নমঃ, 4 নম্বৰ হৈছে ওম হ্ৰীম হ্ৰুম নমঃ শিৱায়, 5 নম্বৰতে হৈছে নমঃ ভাগৱতে দক্ষিণমূৰত্তম বুদ্ধি স্বাহা। এই মন্ত্ৰকেইটা যদিহে আপুনি পাঠ কৰে নাইবা এই মন্ত্ৰকেইটা জপ কৰে তেনেহ'লে আপুনি খুব সহজতে মহাদেৱক সন্তুষ্ট কৰিব পাৰিব। মন্ত্ৰ জপ কৰাৰো কিন্তু কিছুমান পদ্ধতি আছে। আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে খুব সোনকালে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা ভগৱানজনে হৈছে শিৱ, গতিকে শিৱ পূজা কৰাৰ সময়ত কিন্তু অকণমান সাৱধানতা অৱলম্বন কৰাটো খুবেই বেছি প্ৰয়োজন। ভগৱান শিৱৰ মন্ত্ৰ জপ কৰাৰ বাবে ৰাতিপুৱা স্নান কৰাৰ পাছতে পৰিষ্কাৰ কাপোৰ পৰিধান কৰক তথা পূজাস্থলীত ভগৱান শিৱক পূজা কৰিবলৈ আৰম্ভ কৰক। যদিহে সম্ভৱ তেনেহ'লে ওচৰৰ শিৱ মন্দিৰ এটাও চাব পাৰে, অৰ্থাৎ ওচৰতে যদিহে শিৱ মন্দিৰ আছে তেনেহ'লে আপুনি সেই মন্দিৰলৈ গৈও পূজা কৰিব পাৰে। যদিহে শিৱলিংগ আদিৰ অভিষেক কৰিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ কৰিব পাৰে তথা বিলৱ পাত্ৰ, ধতুৰা, ভাং, অক্ষত, ফুল, চন্দন ইত্যাদিৰে আপুনি শিৱ পূজা কৰিব পাৰে। ইয়াৰ লগতে ফুল, চন্দন, ভাং, অক্ষত তথা বিলৱ পাত্ৰ আৰু ধতুৰা ভগৱানক অৰ্পণ কৰাৰ লগতে প্ৰদীপ, ধূপ ইত্যাদি ভগৱানক পদ্ধতিগতভাৱে পূজা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ পাছতে ভোগ আদি অৰ্পণ কৰাৰ পাছত ভগৱান শিৱৰ আৰতি কৰি শেষত ভগৱান শিৱৰ ওপৰত উল্লেখিত সেই মন্ত্ৰকেইটাৰ যিকোনো এটা জপ কৰিব। যদিহে আপুনি ৰাতিপুৱা পূজাৰ বাবে আহিছে তেনেহ'লে ঘৰত পূজাস্থলীত বহি পৰিষ্কাৰ কাপোৰ পিন্ধি দিনটোৰ যিকোনো সময়তে এই মন্ত্ৰবোৰ জপ কৰিব পাৰে। ইচ্ছা কৰিলে সন্ধিয়াও ভগৱান শিৱৰ মন্ত্ৰ আৰু আৰতি জপ কৰি ভগৱান শিৱক সন্তুষ্ট কৰিব পাৰে আৰু তেওঁৰ কৃপা পাব পাৰে। বন্ধু-বান্ধৱীসকল, শাওণ মাহত কিছুমান খাদ্য পৰিহাৰ কৰাটো ভাল বুলি কোৱা হয়। বিশেষকৈ গাখীৰ, দৈ আৰু সেউজীয়া শাক-পাচলিবোৰ খোৱা অনুচিত বুলি গণ্য কৰা হয়। ইয়াৰ লগতে মৌ-জোল আৰু কিছুমান বিশেষ ফল-মূলো খাব নালাগে। এই মাহত স্বাস্থ্য আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান খাদ্য যদিহে আপুনি পৰিহাৰ কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ স্বাস্থ্যৰ কাৰণে শুভ হ'ব। শাওণ মাহত কি কি খাদ্যনো খাব নালাগে ব'লক জানি লওঁ। গাখীৰ আৰু দৈ। শাওণ মাহত গাখীৰ আৰু দৈ খোৱাটো অনুচিত, কাৰণ ইয়াৰ লগতে মাটিৰ পোক-পৰুৱাৰ সম্পৰ্ক থাকে। ঘাঁহত থকা পোক-পৰুৱাবোৰ গৰু ম'হে খায় তথা সেই গাখীৰ আমি ব্যৱহাৰ কৰোঁ। সেয়েহে এই সময়ত গাখীৰ আৰু দৈ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি কোৱা হয়। দ্বিতীয়তে হৈছে সেউজীয়া শাক-পাচলি। শাওণ মাহত সেউজীয়া শাক-পাচলি খাব নালাগে। ইয়াৰ কাৰণ হৈছে যে এই সময়ত শাক-পাচলিত পোক-পৰুৱাৰ সংক্ৰমণ বেছি থাকে। তৃতীয়তে হৈছে মৌ-জোল। বহু লোকে শাওণ মাহত মৌ-জোল খাব নালাগে বুলিও কয়। শাওণ মাহটো ভোলানাথৰ এটা বিশেষ দিন তথা এক পবিত্ৰ মাহ বুলি কোৱা হয়। বয়োজ্যেষ্ঠসকলে প্ৰায়ে কয় যে শাওণ মাহত কিছুমান খাদ্য খাব নালাগে। কেৱল ধৰ্মীয় কাৰণে নহয়, ইয়াত বহুকেইটা বৈজ্ঞানিক কাৰণো জড়িত হৈ আছে। শাওণ মাহত বতৰৰ বহুতেই পৰিৱৰ্তন হয়। শাওণ মাহত মানুহৰ জীৱনশৈলীৰ লগতে খাদ্যাভ্যাসৰো সলনি হয়। গতিকে শাওণ মাহত কি কি খাদ্য খাব নালাগে ব'লক জানি লওঁ। শাওণত গাখীৰৰ সামগ্ৰী খাব নালাগে, কাৰণ মাটিত থকা বেছিভাগ পোকৰ সংক্ৰমণ ঘাঁহ নাইবা সেউজীয়া বস্তুত বিয়পি পৰে। ঘাঁহবোৰ গৰু নাইবা ম'হে খায় আৰু সেই গাখীৰেই আমাৰ ঘৰলৈ আহে, যিটো আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে ক্ষতিকাৰক হ'ব পাৰে।
সেয়েহে শাওণ মাহত দৈ খাব নালাগে বুলি কোৱা হয়। কাৰণ বৰ্তমান পৰিৱেশৰ আৰ্দ্ৰতা আৰু বীজাণু বাঢ়িছে, যাৰ ফলস্বৰূপে ক্ষতিকাৰক বেক্টেৰিয়াও বাঢ়ি যায়। ইয়াৰ উপৰিও দৈ ঠাণ্ডা, যাৰ বাবে ঠাণ্ডা আৰু কাহৰ ভয়ো দেখা পোৱা যায়। আয়ুৰ্বেদৰ মতেও বৰষুণৰ বাবেই মানুহৰ পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে। আনহাতে নহৰু তথা পিঁয়াজৰ প্ৰকৃতি গৰম, গতিকে শাওণ মাহত নহৰু আৰু পিঁয়াজ খোৱাৰ ফলত পেটৰ গেছ তথা পেট ফুলা নাইবা বদহজম ইত্যাদিৰ দৰে সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে সেয়েহে শাওণ মাহত নহৰু নাইবা পিঁয়াজ খাব নালাগে বুলি কোৱা হয় আৰু ইয়াৰ বিভিন্ন ধৰণৰ বৈজ্ঞানিক যুক্তিও আছে। আনহাতে শাওণ মাহত বেঙেনা খাব নালাগে বুলিও কোৱা হয়। শাওণত বেঙেনাত পোক পৰুৱাৰ যথেষ্ট বৃদ্ধি পায়, যাৰ ফলস্বৰূপে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পোৱা যায় আৰু সেয়েহে শাওণ মাহত বেঙেনা খাব নালাগে বুলি কোৱা হয়। শাওণ মাহত সদ্যহতে সেউজীয়া পাতৰ পাচলিও খাব নালাগে, কাৰণ এই বতৰত মাটিত থকা বেছিভাগ পোক পৰুৱা ওপৰলৈ উঠি আহি সেউজীয়া পাতৰ শাক পাচলি নষ্ট কৰি পেলায়, যাৰ ফলস্বৰূপে ভাইৰাছ সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰো আশংকা থাকে। গতিকে শাওণ মাহত এইসমূহ খাদ্যই খাব নালাগে বুলি সদ্যহতে কোৱা হয়। বন্ধু বান্ধৱীসকল, শাওণ মাহত আপুনি এখিলা বেলপাতেৰে ভগৱান শিৱক সন্তুষ্ট কৰিব পাৰে। কেনেকৈ আপুনিও বাৰু জানিব বিচাৰেনে? যদিহে জানিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু পুনৰ এবাৰ কৈ থওঁ, যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ নতুন নতুন আপডেটসমূহ তেতিয়াহে সকলোতকৈ আগত আপুনি পাই থাকিব। কোৱা হয় যে বেলপাত আৰু পানী অৰ্পণ কৰিও শিৱক সন্তুষ্ট কৰিব পৰা যায়। কিন্তু বেলপাতৰ লগত কি কি সামগ্ৰী দিলে মহাদেৱ শিৱ প্ৰসন্ন হয় আপুনি বাৰু জানেনে? তেনেহ'লে ব'লক কথাখিনি কৈ লওঁ। শাওণৰ এই সোমবাৰকেইটাত 108টা বেলপাতত অষ্টগন্ধাৰে শ্ৰী ৰাম লিখি অৰ্পণ কৰিব পাৰে। তেতিয়া আপোনাৰ মনৰ সকলো আশা খুব সোনকালে পূৰ্ণ হয় বুলি কোৱা হয়। অৰ্থাৎ আপুনি 108টা বেলপাত ল'ব আৰু সেই বেলপাতকেইটাত অষ্টগন্ধাৰে শ্ৰী ৰাম বুলি লিখিব আৰু ইয়াৰ পাছতেই দেখিব যে আপোনাৰ যি মনৰ আশা আছে সেই আশা খুব সোনকালেই পূৰণ হ'ব। আৰু এই বেলপাতৰ যিকেইটাত আপুনি শ্ৰীৰাম বুলি লিখিছে সেইকেইটা আপুনি শিৱ মন্দিৰত অৰ্পণ কৰিব পাৰে নাইবা আপোনাৰ নিজৰ ঘৰতো ৰাখিব পাৰে। দ্বিতীয়তে, যেতিয়া আপুনি এনেদৰে 108টা বেলপাতত শিৱৰ ওচৰত অৰ্পণ কৰিব তেতিয়া কিন্তু আপোনাৰ মনৰ আশা দৃঢ় হ'ব লাগিব। অৰ্থাৎ আপুনি মনতে তেতিয়া যিকোনো এটা আশাহে পালিব লাগিব। বহু বেছি আশা লৈ আপুনি এই কাম নকৰিব। তৃতীয়তে, যদিহে কিবা পৰীক্ষা দিবলৈ গৈ আছে নাইবা যদিহে আপোনাৰ কিবা পৰীক্ষা আহি আছে তেনেহ'লে 108টা বেলপাত মৌ লগাই আপুনি মহাদেৱক অৰ্পণ কৰিব পাৰে। এনেদৰে কৰাৰ ফলতো দৃঢ়তা তথা আত্মবিশ্বাস বৃদ্ধি পায়। অৰ্থাৎ যদিহে আপোনাৰ আগন্তুক কিবা পৰীক্ষা আছে নাইবা আপোনাৰ সন্তানে কিবা পৰীক্ষা দিব তেনেহ'লে আপুনি এগৰাকী মাতৃ হিচাপে নাইবা এগৰাকী পিতৃ হিচাপেও এই কাম কৰিব পাৰে। চতুৰ্থতে, বেলপাতত চন্দনৰ প্ৰলেপ লগাই শিৱ মন্দিৰত আপুনি অৰ্পণ যদিহে কৰিব পাৰে তেনেহ'লে মানসিক অস্থিৰতা খুব সোনকালে দূৰ হয় বুলি বিশ্বাস কৰা হয়। লগতে আধ্যাত্মিক উন্নতিও লাভ হয়। লগতে মানসিক উদ্ৰেক, দুশ্চিন্তা আদিৰ পৰাও ৰক্ষা পাব পাৰি। বেলগছৰ মূল নাইবা শিপা ধাৰণ কৰিব পাৰিলে ঋণৰ পৰা মুক্তি লাভ কৰিব পৰা যায়। যদিহে আপোনাৰ বহু বেছি ধাৰ আছে তেনেহ'লে বেলগছৰ মূল নাইবা বেলগছৰ শিপা পিন্ধাটো উচিত বুলি কোৱা হয়। বেলগছৰ গুৰিত যদিহে আপুনি সদায় পানী ঢালিব পাৰে তেতিয়া আপোনাৰ যদিহে কিবা পিতৃদোষ আছে তেনেহ'লে সেই পিতৃদোষ নাইকিয়া হয় বুলি শাস্ত্ৰত উল্লেখ আছে। শাওণ মাহেই হওক নাইবা যিকোনো উৎসৱ পাৰ্বণ তথা পূজা পাৰ্বণ নাইবা যিকোনো দেৱ দেৱীৰ পূজা পাতলৰ সময়তে বহুলোকে দান কৰাও দেখা পোৱা যায়। অৰ্থাৎ শাওণ মাহৰ শিৱব্ৰতৰ সময়তো বহুলোকে দান কৰিব নাইবা দান কৰাটো খুবেই বেছি ভাল তথা খুবেই শুভ বুলিও কোৱা হয়। কিন্তু শাওণ মাহত এই বস্তুবোৰ আপুনি দান নকৰিব। যদিহে কৰে তেনেহ'লে অসন্তুষ্ট হ'ব পাৰে শিৱ। বহু সময়ত মানুহে জানি নাইবা অজানিতে এনে বস্তু দান কৰে যিয়ে মানুহৰ জীৱনলৈ নেতিবাচক শক্তিও কঢ়িয়াই আনিব পাৰে। যদিহে আপুনি এই বস্তুবোৰ দান কৰে তেনেহ'লে আপোনাৰ পৰিয়ালত আৰ্থিক সংকটো আহিব পাৰে। তেনে পৰিস্থিতিত শাওণ মাহতনো আপুনি কি কি দান কৰিব লাগে ব'লক জানি লওঁ। শাওণ মাহটো ভগৱান শিৱৰ পূজা তথা আৰাধনাৰ বাবেই বহুতে উৎসৰ্গিত বুলি গণ্য কৰে।
ভক্তসকলে এই মাহতে সৰ্বাধিক শিৱক পূজা কৰে তথা এই অনুসৰি শিৱৰ আশীৰ্বাদ পাবলৈ মানুহে এই মাহতে মানে শাওণ মাহতে যিমান পাৰে সিমান দান বৰঙণিও দি দিয়ে। শাওণত কিছুমান এনেকুৱা বস্তু আছে যিবোৰ দান কৰাটো অত্যন্ত শুভ তথা যিবোৰ বস্তু দান কৰাটো কিন্তু অত্যন্ত অশুভ তথা এনে কিছুমান বস্তু আছে যিবোৰ বস্তু দান কৰি আপুনি খুব সোনকালে ভগৱান শিৱৰ আশীষ পাব পাৰে তথা এনে কিছুমান বস্তু আছে যিবোৰ বস্তু দান কৰিলে কিন্তু মহাদেৱ শিৱৰ খং উঠিব পাৰে। তেনেহ'লে কি কি বস্তুনো সেইবোৰ বলক জানি লওঁ। শাওণ মাহত ক'লা ৰঙৰ যিকোনো বস্তু আপুনি সদ্যহতে দান নকৰিব। জ্যোতিষৰ মতে ক'লা ৰংটো হৈছে শনি আৰু ৰাহু গ্ৰহক প্ৰতিনিধিত্ব কৰে। শনিদেৱক ন্যায়ৰ দেৱতা বুলিও গণ্য কৰা হয়, যদিও ৰাহু হৈছে এটা ছায়া গ্ৰহ যাৰ নেতিবাচক প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গিত তথা ভোলেনাথে সদায় পাতল ৰং ভাল পায়। গতিকে শাওণ মাহত ক'লা ৰঙৰ বস্তু আপুনি সদ্যহতে দান নকৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনতো পৰিব পাৰে নেতিবাচক প্ৰভাৱ। কিন্তু অন্য দিনত অৰ্থাৎ শাওণ মাহৰ বাহিৰে অন্য মাহত আপোনালোকে শনিবাৰে যদিহে ক'লা ৰঙৰ বস্তু দান কৰে তেনেহ'লে কিন্তু শনিদেৱৰ প্ৰভাৱৰ পৰা আপোনালোকে তথা শনিদেৱৰ কুদৃষ্টিৰ পৰা আপোনালোকে ৰক্ষা পাব। ক'লা ৰঙৰ বস্তু যেনে তিল, ছাতি ইত্যাদি। দ্বিতীয়তে হৈছে লোহাৰ সামগ্ৰী তথা লোহা সামগ্ৰীৰ দান। ধৰ্মীয় বিশ্বাস অনুসৰি শাওণ মাহত লোহা দান কৰিব নালাগে। শাওণ মাহত যদিহে লোহাৰ সামগ্ৰী দান কৰে তেনেহ'লে শনিৰ অশুভ প্ৰভাৱ পৰিব পাৰে তথা ঘৰলৈ আপোনাৰ দৰিদ্ৰতা আহিব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও শাওণত লোহাৰ সামগ্ৰী দান কৰিলে আপোনাৰ ঘৰৰ আৰ্থিক অৱস্থা আগতকৈ দুৰ্বল হয় বুলিও বিশ্বাস কৰা হয়। কিন্তু যদিহে শাওণ মাহৰ বাহিৰে অন্য মাহৰ শনিবাৰৰ দিনটোত যদিহে আপুনি লোহাৰ সামগ্ৰী কাৰোবাক দান কৰে তেনেহ'লে শনিৰ কুদৃষ্টিৰ পৰা আপুনি কিন্তু ৰক্ষা পৰিব। তৃতীয়তে হৈছে দা কটাৰী দান। চোকা বস্তু শাওণ মাহত কেতিয়াও দান নকৰিব। চোকা বস্তু যেনে ব্লেড, দা কটাৰী ইত্যাদি। শাওণত চোকা বস্তু দান কৰিলে ভগৱান শিৱ অসন্তুষ্ট হ'ব পাৰে বুলিও বিশ্বাস কৰা হয়। কোৱা হয় এই বস্তুবোৰ দান কৰিলে ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ পৰে আৰু পৰিয়ালত বিসংগতি হ'ব পাৰে। গতিকে ইমানখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শিৱৰ বিষয়ে তথা শাওণ মাহত শিৱব্ৰত কেনেকৈ ৰাখিব নাইবা কি কি বস্তু দান নিদিব ইত্যাদি। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰাৰ লগতে শেষত কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈও নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।